শ্ৰমিক দিৱস উপলক্ষে মৰিগাঁৱত শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ। আজি 1 মে বিশ্ব শ্ৰমিক দিৱস। বিশ্ব শ্ৰমিক দিৱসৰ সৈতে সংগতি ৰাখি মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিয়ে আজি শ্ৰমিকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। জিলা বিজেপিৰ সভাপতিগৰাকীয়ে মৰিগাঁও নগৰ এলেকাৰ শ্ৰমিক আৰু মৰিগাঁও পৌৰসভাৰ চাফাই কৰ্মীকে ধৰি প্ৰায় 70 গৰাকী শ্ৰমিকৰ মাজত চাউল, দালি, মিঠাতেল, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। এই সাহায্য বিতৰণ কাৰ্যসূচীত মৰিগাঁও পৌৰসভাৰ প্ৰাক্তন পৌৰপতি অৰ্চনা বৰদলৈ, প্ৰাক্তন উপ পৌৰপতি ৰঞ্জিত ডেকা, মৰিগাঁও নগৰ মণ্ডল বিজেপিৰ সভাপতি হেমেন ডেকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমি অকল মৰিগাঁও পৌৰসভাৰ অন্তৰ্গত যিসকল শ্ৰমিক আছে তেওঁলোকক চাউল, দাইল, নিমখ, আলু তেনেকৈ অলপ তেওঁলোকলৈ আমি আগবঢ়াইছোঁ। কিমানজনক দিছে? আজি 70জনক দিয়া হৈছে। এতিয়া আমি ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা। নিউজ ডেস্ক ৰিপৰ্ট, মৰিগাঁও সংবাদ।